हेलो एवरीवन, आज मैं लै आपोनालोकर माजलै चाटनी रेसिपि और मोर निचिनाকৈ যদি चाटनी खाई ভাল पाय तेतियाह'लेতো এই ভিডিঅ'টো চাই ভালেই পাব। और आज मैं चाटनीखिनि बनाइছোঁ जिकार बाकলি खाबले बहुते टेस्टी হয় और मैं केनेके बनाइছোঁ चाटनीखिनि ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। जिकार बाकলি আৰু ঘৰৰে জিকা হয় কাৰণে বাকলিটো বহুত বেছি কোমল আৰু বজাৰৰ জিকা হ'লে অকণমান বাকলিটো ডাঠ থাকে। তেতিয়াহ'লে আপুনি বাকলিটো অকণমান সময়ৰ কাৰণে বইল কৰি ল'ব লাগিব। যেহেতু ঘৰৰ জিকা হয় সেইকাৰণে মই বাকলিটো বইল কৰি নলওঁ, কোমলে হয়, বহুত কোমল দেখিছে আপোনালোকে বাকলিটো। তাৰপিছত ইয়াৰ বাবে লাগিব মান ধনিয়া অলপমান, তাৰপিছত প্ৰায় 6-5টামান পাত আছে আৰু এইখিনি পিয়াজ এটা কাটি লৈছোঁ। এনেকুৱা পিছত লাগিব নেমু 2 চামুচমান ৰহ হ'লে হৈ যাব। তাৰপিছত আদা অকণমান, নহৰু অকণমান, 2টা জলকীয়া আৰু 2টা শুকান জলকীয়া। এতিয়া এখন কেৰাহী লৈছোঁ আৰু তাতে তেল দি ল'ম আৰু তেলখিনি গৰম হ'বলৈ দি দিম। খিনি গৰম হৈ অহাত ইয়াতে দি দিছোঁ জলকীয়া 2টা, তাৰপিছত দিম নহৰু, এয়া পিঁয়াজ। এইখিনি এতিয়া মই ভালদৰে অকণমান সময় ভাজি ল'ম। যিখিনি মই জিকাৰ বাকলি ধুই লৈছিলোঁ সেইখিনি ইয়াতে দি দিম। জাষ্ট অকণমান ফ্ৰাই কৰি লৈ ল'ম যাতে জিকাৰ কেঁচা কেঁচা গোন্ধটো নাথাকে। আৰু ইচ্ছা কৰিলে আপোনালোকে নিমখটো ইয়াতেও দিব পাৰে, নহয়তো যেতিয়া গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰিব তেতিয়াও দিব পাৰে। এয়া মোৰ ফ্ৰাই কৰা হৈ গ'ল আৰু এইখিনি এতিয়া নমাই ল'ম। মই 4 মিনিটমান এনেকৈ লৰাই ভাজি লৈছিলোঁ আৰু এইখিনি এতিয়া মই গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি লৈ ল'ম। মিক্সি জাৰ এটা লৈছোঁ আৰু ইয়াতে যিখিনি জিকা বাকলি ভাজি লৈছিলোঁ সেইখিনি দি দিলোঁ। ইয়াতে দিলোঁ এতিয়া মান ধনিয়াখিনি, লগতে জলকীয়া 2টা আৰু আদাখিনি, লগতে দিছোঁ সোৱাদ অনুসৰি নিমখ আৰু এইখিনি এতিয়া ভালদৰে গ্ৰাইণ্ড কৰি লৈ ল'ম। এয়া মোৰ গ্ৰাইণ্ড কৰাৰ পিছত আপোনালোকক দেখাইছোঁ বহুত ধুনীয়াকৈ গ্ৰাইণ্ড হৈছে আৰু এইখিনি এতিয়া ভালদৰে বাতি এটাত উলিয়াই লৈ ল'ম। আৰু কেতিয়াও চাটনিত আপোনালোকে গ্ৰাইণ্ড কৰোঁতে পানী ইউজ নকৰিব, নহ'লে সোৱাদটো খাবলৈ বেয়া হয়। এয়া মোৰ উলিয়াই লোৱাৰ পিছত ইয়াতে দি দিছোঁ অকণমান মিঠাতেল। চাটনিত কেঁচা মিঠাতেল দিলে সোৱাদেই বেলেগ হয়। লগতে এতিয়া দি দিছোঁ নেমু চেপি। আৰু এইখিনি এতিয়া ভালদৰে মিক্স কৰি লৈ ল'ম যাতে গোটেই চাটনিৰ পেষ্টটোত নেমুৰ ৰসখিনি আৰু মিঠাতেলখিনি ভালদৰে মিহলি হৈ যায়। আৰু এয়া আমাৰ চাটনি ৰেডি। দেখিবলৈ কিমান ধুনীয়া হৈছে, লগতে খাবলৈও সিমান ধুনীয়া হয়। আৰু মোৰ আজিৰ ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।